कार्बि आंलं जिल्ला सिंनि दिफुनि सेरलंगावआव गं 35 खृष्टान धोरोमारि नखरफोरा फिन गावनि दोरोङारि धोरोमाव फैफिनबाय। रबिबारखालि दिफुनि सेरलंगावआव कार्बि कुरफ आमेनि बानजायनायाव कार्बि आंलं जिल्लानि गुबुन गुबुन जायगानिफ्राय गासै गं 35 खृष्टान धोरोमारि नखरनि सा 150 हौवा आरो आइजोफोरा कार्बि हारिनि दोरोङारि धोरोमाव फैफिनबाय। खृष्टान धोरोमारि सुबुंफोरा दोरोङारि धोरोमाव फैफिननाय मेलाव अखम जनजाति सुरक्षा मन्चनि दैदेनगिरि बिन'द कम्बांआ गाहाय आलासि महरै नुजाथिदोंमोन आरो लोगोसेनो बे मेलाव प्रताप तेरां, जयसिं तेरांजों लोगोसे कार्बि कास्टमारि आयेननि गोबां गेदेमा सुबुंफोरा बाहागो लायो। गुबुन फारसेथिं बे हाबाफारिनि गेजेरजों कार्बि कुरफ आमेनि गाहाय नेहाथारि बालेश्वर हसंआ कार्बि दोरोङारि धोरोमाव फैफिननाय खृष्टान धोरोमारि गं 35 नखरफोरखौ बरायो। যিসকল জনজাতি লোকে নিজৰ ধৰ্ম ত্যাগ কৰিছে, অন্য ধৰ্মলৈ গৈছে, অতি সোনকালে ভাৰতবৰ্ষত আৰ্টিকল 342 এমেণ্ডমেণ্ট হ'বলৈ গৈ আছে। আৰু যিসকল জনজাতিয়ে নিজৰ ধৰ্ম ত্যাগ কৰি অন্য ধৰ্মলৈ গৈছে, স্পেচিয়েলি খ্ৰীষ্টিয়ান বা ইছলাম এনেকুৱা ধৰ্মলৈ গৈছে, তেখেতসকলৰ ST চাৰ্টিফিকেটটো বাতিল কৰা হ'ব। আৰু এই আন্দোলন গোটেই ভাৰতবৰ্ষত চলি আছে। আৰু আজি যি ধৰণে আমাৰ জনজাতিসকলে নিজৰ ধৰ্মক শ্ৰদ্ধা কৰি ঘূৰি আহিছে, সেইটো আমি সকলোৱে ৱেলকাম কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে যদি আপোনালোকৰ ST চাৰ্টিফিকেটটো থকাটো বিচাৰে, তেনেহ'লে আপোনালোকে ধৰ্মান্তৰিত নহ'ব। আৰু যদি ধৰ্মান্তৰিত হৈছে স্বইচ্ছাৰে, তেনেহ'লে আপোনালোকক সংবিধানে দিয়া এই যিটো মাইনৰিটি, সেইটো আপোনালোকে গ্ৰহণ কৰিবলৈ সাজু থাকে। ধন্যবাদ। আনন্দিত মই, আৰু প্ৰথমতে আপোনালোকৰ হিলছ টাইমছৰ ডিফুৰ যোগেদি মই বহুত ধন্যবাদ দিলোঁ যে আজি আমি অসমত বা অসমীয়া বা আমি জনজাতি হিচাপত আমি কাৰ্বি বুলি কোৱাৰ লগে লগে আমি খিলঞ্জীয়া বুলি কোৱা হয় বা ইংলিছত আমি ইণ্ডিজিনিয়াছ বুলি কোৱা হয়। কিন্তু যদি ইণ্ডিজিনিয়াছ যোনটো আমি খিলঞ্জীয়া, যি জন্মৰ পৰা আমাৰ যোনটো ধৰ্ম সংস্কৃতি বা আপোনাৰ যিটো কৰণীয়া কাম এজ এ কাৰ্বি, এজ এ ট্ৰাইবেল হিচাপে, যিবিলাক মানে আজিলৈ মানে আমি অৰ্থনৈতিক অভাৱত বা হওক বা শিক্ষাৰ ভিত্তিতে হওক বা কিছুমান মানুহে বা বেলেগ ধৰ্মীয় মানুহবিলাক আহি আমাৰ কাৰ্বি এই সমাজত সোমাই এওঁলোকক মানে নানা ধৰণৰ প্ৰলোভন দি এওঁলোকে মানে বেলেগ ধৰ্মলৈ ৰূপান্তৰিত কৰাই দিয়ে। কিন্তু আজি গম পোৱা গৈছে যে আজি টোটেল আমি ডিফাৰেণ্ট ঠাইৰ পৰা আহিছে যে আমাৰ টোটেল 35তকৈ অধিক পৰিয়াল বা 150জন বা 200জনতকৈ অধিক মানে খ্ৰীষ্টীয় ধৰ্মাৱলম্বীসকলে আকৌ পুনৰ আমাৰ কাৰ্বি যোনটো মেইন মূল যোনটো ধৰ্ম, যিটো কয় আমি আৰণবাৰী বুলি কয়, আমি বাৰীঠেই বুলি কোৱা হয় বা সংহাৰী বুলি কোৱা হয়, যাতে তালৈ আকৌ ঘূৰি আহিছে। আৰু মোৰ আশাবাদী যে বিশেষকৈ আমাৰ কাৰ্বি আংলং হৈছে নম্বৰ 1 হৈছে আমাৰ অৰ্থনৈতিক বহুত অভাৱ, দ্বিতীয় কথাটো হৈছে আমাৰ শিক্ষাৰ অভাৱ। যদি আমি সেই আমাৰ নিজৰ সংস্কৃতি, আমাৰ যোনটো বিশ্বাস, আমাৰ যোনটো আমাৰ পূৰ্বপুৰুষত যোনটো বিশ্বাস কৰি অহা, সেই বস্তু যদি আমি বিস্তাৰকৈ যদি গাঁও লৈ যায় বা গাঁও বা ঘৰে ঘৰে যদি লৈ যায়, যেতিয়া আমি নৱপ্ৰজন্ম ইয়াতকৈ আৰু বেছি ভাল কাম কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আৰ্দম নমস্কাৰ। জয়তে সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই অতি আনন্দিত হৈছোঁ। মই জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ অসম প্ৰান্তৰ ৱৰ্কিং প্ৰেচিডেণ্ট আৰু কনভেনাৰ, আৰু সেই মৰ্মে জনজাতিসকলৰ ভাষা, ধৰ্ম, সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে গোটেই সৰ্বভাৰতীয় পৰ্যায়ত আমি আন্দোলন কৰি আছোঁ। আৰু এই আন্দোলন যোৱা 18 বছৰ ধৰি চলি আছে। এই আন্দোলনৰ মূল লক্ষ্য হৈছে আমাৰ জনজাতি মানুহসকলে নিজৰ যি পৰম্পৰা, ভাষা, ধৰ্ম, সংস্কৃতিক ৰক্ষা কৰিব লাগে। আৰু এটা জাতিৰ নিজৰ ভাষা, ধৰ্ম, সংস্কৃতি হৈছে সেই জাতিটোৰ পৰিচয়। আৰু যেতিয়া সেই জাতিটোৰ ভাষা, ধৰ্ম, সংস্কৃতিটোৱে হেৰাই যায়, পাৰ্টিকুলাৰলি আমি দেখিবলৈ পাইছোঁ জনজাতি সমাজত ধৰ্মান্তকৰণটো এটা গভীৰ সমস্যালৈ পৰিণত হৈছে। বহু মানুহে ক'ব খোজে যে ধৰ্ম আৰু সংস্কৃতি বেলেগ বস্তু, কিন্তু আমি জানো ধৰ্মই সংস্কৃতিৰ সম্পূৰ্ণ স্বৰূপ প্ৰদান কৰে। যেতিয়া ধৰ্ম বদলি হয়, সংস্কৃতিৰো বদলি হৈ যায়। আৰু এই সংস্কৃতি যেতিয়া হেৰাই যায়, তেনেহ'লে আমাৰ জনজাতীয় পৰিচয়টো এই পৃথিৱীৰ পৰা হেৰাই যাব। আজি মই অতি সুখী হৈছোঁ, কাৰ্বি কুৰফ আমাই এই যি সংগঠন, যিটো এটা সুপ্ৰিম সংগঠন বুলি আমি ক'ব লাগিব, এই কাৰ্বি ভূমিৰ ওপৰত আজি থিয় হৈ মই এই অনুভৱ কৰিব পাৰিছোঁ। তেখেতসকলে যি প্ৰচেষ্টা লৈছে, গোটেই কাৰ্বি সমাজক একেলগে একগোট কৰি তেখেতসকলৰ অৰিজিনেল নিজস্ব ভাষা, নিজস্ব ধৰ্ম, নিজস্ব সংস্কৃতি, নিজস্ব পৰম্পৰাক
ধৰি ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা কৰিছে আৰু তেখেতসকলৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটোক সন্মান জনাই আমাৰ মাজৰ পৰাই কিছু মানুহ কেতিয়াবা অলপ বেলেগ ধৰণৰ চিন্তাধাৰাৰে অন্য ধৰ্মলৈ বা বেলেগ সমাজলৈ যাবলৈ বিচাৰিছিলে তেখেতসকলে আজি বুজি পাইছে নিজে উভতি আহিছে কাৰণ আপুনি স্থান এৰিলে মান এৰিব লগা হয় 1 নম্বৰ কথা দ্বিতীয় কথা আপুনি যেতিয়া নিজৰ ভাষাটোৱে মুখৰ পৰা হেৰুৱাই দিয়ে আপোনাৰ সংস্কৃতিটোৱে যদি হেৰুৱাই দিয়ে আপোনাৰ ধৰ্মটোৱে যদি হেৰুৱাই দিয়ে তেনেহ'লে আপোনাৰ আইডেণ্টিটিটো হেৰাই যাব আপুনি আনৰহে ভাষা ক'ব ধৰ্ম সংস্কৃতি পালন কৰিব গতিকে এই জনমত যিসকল মানুহে কাৰ্বি হিচাপে মই নিজে এজন জনজাতি মিচিং মানুহ গতিকে মিচিং মানুহৰ যদি ভাষা ধৰ্ম সংস্কৃতি যদি আমি সন্মান নকৰোঁ সেইটো যদি আমি ৰক্ষা নকৰোঁ তেনেহ'লে আমাৰ চাগে এই জনমত কিবা এটা ভুল থাকি যাব গতিকে আজি মই খুব আনন্দিত হৈছোঁ যিসকল আমি অসমত দেখিবলৈ পাওঁ নৰ্থ ইষ্টত দেখিবলৈ পাওঁ মই প্ৰায় 4খন ৰাজ্যত ঘূৰি আছোঁ সেইটোক লৈ আমাৰ মানুহবিলাকে বিশেষকৈ খ্ৰীষ্টান ধৰ্মলৈ খুব আকৰ্ষিত হয় খ্ৰীষ্টান ধৰ্মলৈ যোৱাৰ তেওঁলোকৰ অধিকাৰ আছে কিন্তু তেখেতসকলে যদি ইচ্ছাৰে আমাৰ আৰ্টিকল 25 তেখেতসকলক এই সুবিধা প্ৰদান কৰে তেখেতলোকে যাব পাৰে কিন্তু আমি দেখিবলৈ পাওঁ জনজাতীয় সমাজত ইকনমিক বেকৱাৰ্ডনেছ তেখেতসকলৰ নিৰক্ষৰতা এডুকেশ্যনৰ গইনা লৈ সেই ধৰ্মৰ মানুহে তেখেতলোকক বিভিন্ন ধৰণৰ প্ৰলোভন দি পিনি লৈ যোৱা বুলি আমি শুনিবলৈ পাওঁ আপোনালোকে নিজেও আজি সুধি চাব পাৰিব তেখেতসকলে কিয় গৈছিলে তেখেতসকলে সঁচাকৈ সেই ধৰ্মটো খ্ৰীষ্টান ধৰ্মটো ভাল পাই গৈছিলেনে যদি গৈছিলে তেনেহ'লে নিশ্চয় ঘূৰি নাহিলহেঁতেন আজি কিয় ঘূৰি আহিছে কিমানমান পৰিয়াল ঘূৰি অহা গম পাইছে আজি 35টাতকৈ অধিক পৰিয়াল ঘূৰি আহিছে প্ৰায় 150-200 সংখ্যা হ'ব সংখ্যাটো ডাঙৰ কথা নহয় কিন্তু এই যিটো আমাৰ পৰম্পৰাগত যিটো আমাৰ আধাৰ আছে আমাৰ চিনাকি আছে সেই কথাটোহে বেছি গুৰুত্বপূৰ্ণ কথা